হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি বনাই আছোঁ মই ভালপোৱা এটা পিঠা, তিলৰ পিঠা। মই বহুত ভাল পাওঁ, সেইকাৰণে বাইটিয়ে বনাই আছে। বাইটিৰ হাতখন চাওকচোন এবাৰ, ইমান চালোঁ, ইমান মানে পটপট বনাব পাৰে। মই ইমান ধুনীয়াকৈ নোৱাৰোঁ বনাব, সেইকাৰণে বাইটিক বনাবলৈ দিছোঁ। তাই চাওক, এয়া বনাই আছে তাই। মই খাবলৈহে জানো, কিন্তু বনাবলৈ ইমান ভালদৰে নাজানো, সেইকাৰণে বা বনায়। আৰু আমাৰ ঘৰত যিয়ে বনোৱা হয়, আমি দুজন মিলি একেলগে বনাওঁ। মানে যিকোনো বস্তু আৰু মই নোৱাৰাটো তাই কৰি দিয়ে, তাই নোৱাৰাটো মই কৰোঁ, তেনেকৈ। ইয়াতে বহাই দিলোঁ এটা পুন্নি বুলি ক'লে আপোনালোকে বুজি পায়নে? এনেকৈ পিঠা উহাবৰ কাৰণে বহুত ভাল হয়। আৰু আমি আশাতে বনাই আছোঁ যিহেতু, গেছতকৈ আশাতে মানে বেছি ভাল হয় বনাবৰ কাৰণে, বেছিকৈ দি পটককৈ বনোৱা যায়। আৰু সেইকাৰণে আমি আশাতে বনাই আছোঁ। গেছ এয়া পিঠা এতিয়া আমাৰ হৈয়ে যাব, এয়া হৈছে চাওক। এয়া পিঠা হ'লে আৰু ইমান ভাপ দিব নালাগে, অকণমান হেৰি কৰিলে হয় আৰু ভালে হৈ যায়। এইটো পিঠা খুবেই সহজ হয় বনাবলৈ, আৰু মই বহুত ভাল পাওঁ কাৰণে বনালোঁ আজি। এয়া আমাৰ পিঠা এতিয়া হৈ গৈছে, এতিয়া খাবলৈ ৰেডি। এয়া চাওক, অকণমান সৰু সৰুকৈ বনাইছোঁ, বহুত ভাল লাগে খাবলৈ। আৰু আপোনালোকে খাই ভাল পায়নে? যদি ভাল পায় কমেণ্ট কৰি জনাব, আৰু আহিব আমাৰ ঘৰলৈকে, পিঠা দাৱত থাকিল।